হেল্ল' এভৰিৱান, মই অয়ন্তি মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া মই খোলেচাপৰি পিঠাৰ চাহ খাই আছোঁ। খোলেচাপৰি পিঠা কেনেকৈ আপোনাক দেখাব চেষ্টা কৰিম। এইপিনে লোৱা হৈছিলে চাউল, ভাত খোৱা চাউল 3 কাপ লোৱা হৈছিলে। তাৰপৰা তাৰ জোখে পানী দিয়া হৈছিলে 3 কাপ পানী। তাৰপৰা এইপিনে টাৱাটো বহাই এইপিনে পিঠাটো দিব দিলোঁ। তাৰপৰা এইপিনে ঢাকি দিলোঁ। তাৰপৰা এইপিনে ৰাতিপুৱা সময়ত মই খোলেচাপৰি পিঠা আৰু এইপিনে চাহ খাব লৈছোঁ। আপোনালোকে খোলেচাপৰি পিঠা কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন। আৰু আপোনালোকৰ সেইপিনে কি নাম কয় খোলেচাপৰি পিঠাৰ? কিছুমানে পানী পিঠা বুলি কয় বাৰু। কমেণ্ট কৰি জনাব নাপায়।